অসমৰ এটি উৎসৱ যি মাথো আনন্দ নহয়, ই নতুন বছৰ, নতুন আশা আৰু অসমীয়া সংস্কৃতি গৌৰৱ। সেই উৎসৱটিয়ে হৈছে বহাগ বিহু। নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত আমি কথা পাতিম অসমৰ আটাইতকৈ আনন্দময় আৰু গুৰুত্বপূৰ্ণ উৎসৱ বহাগ বিহুৰ বিষয়ে। বহাগ বিহু অসমীয়া সমাজৰ নতুন বছৰ আৰু বসন্ত ঋতুৰ আগমনৰ উৎসৱ। প্ৰতি বছৰে বহাগ মাহত এই উৎসৱ উদযাপন কৰা হয়। এই সময়ত প্ৰকৃতি নতুনকৈ সজীৱ হৈ উঠে, গছ-গছনি কুঁহিপাত ওলায় আৰু সকলোতে আনন্দময় পৰিৱেশ দেখা যায়। বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। এই বিহু অসমত উদযাপন কৰা তিনিটি বিহুৰ ভিতৰত আটাইতকৈ আনন্দময় বিহু। এই উৎসৱ কৃষি জীৱনৰ সৈতেও জড়িত। বসন্ত আহিলে নতুন বছৰৰ আৰম্ভণি হয় আৰু কৃষকসকলেও নতুনকৈ কৃষি কাম আৰম্ভ কৰে। ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, সকলোৱে নতুন কাপোৰ লয় আৰু আত্মীয় স্বজনৰ সৈতে আনন্দ কৰে। গাঁও চহৰ সকলোতে বিহু নাচ, বিহু গান আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বহাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু। এই দিনটোত গৰুক মাহ হালধিৰে গা ধুৱাই পৰিষ্কাৰ কৰা হয় আৰু সন্মান জনোৱা হয়। বহাগ বিহুৰ দ্বিতীয় দিনটো মানুহ বিহু। এই দিনটোত সকলোৱে মাহ হালধিৰে গা ধুই নতুন কাপোৰ পিন্ধে আৰু ডাঙৰসকলৰ পৰা আশীৰ্বাদ লৈ গামোচা উপহাৰ দিয়ে। বহাগ বিহুৰ বিশেষ অংশ হৈছে বিহু গান আৰু বিহু নাচ। ঢোল, পেঁপা, গগনা আৰু তালৰ সুৰত সকলোৱে আনন্দেৰে নাচে আৰু গান গায়। বহাগ বিহু আহিলে এবিধ বিশেষ ফুলে অসমৰ আকাশ বতাহ সুগন্ধিত কৰি তোলে। সেই ফুলবিধ হৈছে কপৌ ফুল। কপৌ ফুল আৰু বহাগ বিহুৰ মাজত এক বিশেষ সম্পৰ্ক আছে। বিহু নাচৰ সময়ত কপৌ ফুলে বিহু নাচনীৰ সৌন্দৰ্য আৰু বেছি বৃদ্ধি কৰে। এই কপৌ ফুলক বসন্ত ঋতুৰ আগমন আৰু নতুন জীৱনৰ প্ৰতীক হিচাপে ধৰা হয়। আজিও বহাগ বিহুৰ সময়ত এই কপৌ ফুলৰ বিশেষ গুৰুত্ব আছে। এইবোৰেই অসমৰ সংস্কৃতি বিশ্বৰ আগত পৰিচয় কৰায়। বহাগ বিহু মাথো এটি উৎসৱ নহয়, এই বিহু হৈছে অসমীয়া মানুহৰ ঐক্য, আনন্দ আৰু পৰম্পৰাৰ প্ৰতীক। এই উৎসৱত মানুহে সকলো দুখ পাহৰি একেলগে আনন্দ কৰে। ই অসমীয়া সংস্কৃতিৰ গৌৰৱ আৰু পৰিচয়। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্টত লিখিব আপোনাৰ বহাগ বিহুৰ আটাইতকৈ প্ৰিয় মুহূৰ্তটো কি। শেষত আপোনালোক সকলোকে নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।